তো ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ এনিমেলছ নামৰ যিটো পয়েম আছে এই পয়েমৰ কেইটামান ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন দিম তোমালোকে ইয়াৰ কুৱেশ্যনৰ এনসাৰখিনি মুখস্থ কৰিবা আৰু এই 10টা কুৱেশ্যন দিম 10টা কুৱেশ্যনৰ এনসাৰ যদি মুখস্থ কৰিব পাৰা তেনেহলে আৰু বেলেগ চিন্তা কৰিব নালাগে ইয়াৰ পৰাই কমেন্ট কৰিব আৰু ইয়াৰ আগত এটা কথা ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটোত এটা সাবস্ক্ৰাইব কৰি দিবা তেনেহলে আহা কুৱেশ্যন কেইটা যাও তো ইয়াত 1 নম্বৰ কুৱেশ্যনটো চোৱা হু ইজ দা পয়েট অফ দা পয়েম এনিমেলছ ইয়াত 7টা কুৱেশ্যন আছে তোমালোকে 7টা কুৱেশ্যন লিখি এনসাৰ লিখি লোৱা মই কৈ নিদিও কাৰণ কৈ দিলে ভিডিঅ'টো লং হৈ যাব তোমালোকে লিখি লবা আৰু ইয়াত চোৱা 5 নম্বৰ কুৱেশ্যন 6 নম্বৰ কুৱেশ্যন আৰু 7 নম্বৰ কুৱেশ্যন তিনিটা বহুত ইম্পৰ্টেন্ট আছে তিনিটা 15ত আহিছে এটা 17ত আহিছে আৰু 18ত আহিছে 20ত আহিছে 20ত যেটো আহিছে এটো নালাগে এটো এই এনেকুৱা টাইপৰ কুৱেশ্যন নাহে কাৰণ পৰীক্ষা যেটো হলনি হৈছে আৰু ইয়াত চোৱা তোমালোকে 2 নম্বৰ আৰু 1 নম্বৰ কুৱেশ্যনটো আছে দুটা কুৱেশ্যন সেম হয় দুটা কুৱেশ্যনৰ পৰা এটা আহি যাব পাৰে আৰু এই 5 নম্বৰ 6 নম্বৰ এই দুটা এই চাৰিটা বহুত ইম্পৰ্টেন্ট আছে ইয়াত এই চাৰিটাৰ পৰা তোমালোকে এটো পয়েমৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন দুটা বা তিনিটা আহিব পাৰে এই চাৰিটা শিকিলে ইয়াত পৰা পাই যাবা লিখি লোৱা আৰু ইয়াত চোৱা 12 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াত সেম এনসাৰৰ দুটা কুৱেশ্যন আছে আৰু উত্তৰ এটাই কুৱেশ্যনটো 15ত আহিছে আৰু 2019তো আহিছে এবাৰ ৰিভাইজ দি দিব পাৰে গতিকে কুৱেশ্যনটো তোমালোকে লিখি লোৱা কুৱেশ্যনটো শিকিবা আৰু 13 নম্বৰ কুৱেশ্যনটো লিখি লব পাৰা ইমান ইম্পৰ্টেন্ট নাই আৰু তোমালোকৰ কিবা কুৱেশ্যন এনসাৰ লাগিলে কৈ দিবা কমেন্টত মই দি দিম